এই গাইজ কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু গাইজ আজি মানে এটা পাৰ্টি খাম পাৰ্টি মানে তেনেকুৱা পাৰ্টি নাই গাইজ ঘৰতে খাম আৰু খাম আজি এটা হাঁহ আৰু যাওঁ এতিয়া দুটামান বস্তু আনিবলৈ গৈছে আনি লওঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই লওক তেনেহ'লে ব'লক গাইজ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পথাৰৰ ভিউটো চাওক এতিয়া চাৰিওফালে পথাৰবোৰ একদম সেউজীয়া হৈ গ'ল ধানবোৰ দেখিলে ধুনীয়া লাগে পথাৰবোৰ দেখিছেনে কি ধুনীয়া ভিউ আৰু এইফালে আহি আছে আমাৰ ভাগিনী আৰু এইফালে আহি আছে আমাৰ বাইদেউ আৰু এই দুজনীকে মাতিছোঁ ধুনীয়াকৈ মই ৰাস্তাৰ পৰা আদৰি নিবলৈ ৰখি আছোঁহি সেইজনী ভাগিনীজনী লাজ কৰি আহি আছে আৰু পিছৰজনী বাহ আৰু এইফালে ধুনীয়াকৈ পিঁয়াজ আলু মছলা নহৰু আদা ধুনীয়াকৈ ল'লোঁ এইখিনি মছলাখিনি লোৱা হয় মই এইফালে আহিছোঁ হাঁহটো ধৰিবৰ কাৰণে আৰু আপোনালোকক আমাৰ কেইটা হাঁহ আছে দেখাই আছোঁ দেই এইখন দুৱাৰখন খুলি লওঁ ফাৰ্ষ্টে এইকেইটা আমাৰ হাঁহ দেখিছেনে এইকেইটা ইয়াৰ পৰা এটা ধৰি লৈ যাম যিকোনো এইয়া আৰু মানে কি গাইছ আমি মানে হাঁহটো খায়ে থাকোঁ এইবিলাক হাঁহ খাই মজা লাগে আৰু হাঁহ ভয় কৰিছে ইয়াৰ মাজতে ধৰোঁ আৰু এইফালে আজি আমাৰ এয়া হাঁহে আৰু কোমোৰাই এইডাল মস্ত কোমোৰা দেখিছেনে গাইছ কিমান ডাঙৰ কোমোৰা আৰু হাঁহডাল কিমান মস্ত মতা হাঁহ এইডাল মতা হাঁহ কিমান ডাঙৰ হাঁহডাল এইয়া আজি দগৰি খাম আৰু এইটো আমাৰ গাইছ হাঁহ ধুনীয়াকৈ বাচা হৈ গ'ল একদম চাফাকৈ বাচি দেখিছে আৰু এতিয়া ইয়াৰ এটা কাম আছে পুৰিবৰ কাৰণে আৰু এইবোৰ পাখিবোৰ একদম ধুনীয়াকৈ চাফা কৰা হৈছে আৰু মাংসখিনি এতিয়া ধুনীয়াকৈ বহাই দিয়া হ'ল আৰু এয়া ধুনীয়াকৈ উতলি আছে এতিয়া অকণমান লাহে লাহে লগাই দিওঁ মাংসখিনি এয়া গাইছ কালাৰটো কেনেকুৱা হৈছে চাওক আৰু হাঁহৰ মাংসটো খাই কিন্তু বহুত টেষ্টি পাওঁ দেই মই মানে আৰু এতিয়া আৰু হাঁহ মানুহে খাবই এতিয়া হাঁহ খোৱা টেষ্টি মানে আহিছে আৰু ধুনীয়া লাগে হাঁহ খাই একদম মস্তি লাগে একদম এইফালে অকণমান লাহে লাহে লগাই আছোঁ মিঠাইখিনি ধুনীয়াকৈ ভাজি কৰি পানী দি এতিয়া উতলিব দিছোঁ আমি ধুনীয়াকৈ উতলোক পানীটো অলপ শুহি যাওক ধুনীয়াকৈ যিটো অলপ মানে হাঁহ মাংস থুপথুপীয়া হ'ব লাগিব ইয়াত দিয়া হৈছে কোমোৰা আলু আৰু হাঁহ ধুনীয়াকৈ লাহে লাহে লগাই আছোঁ এতিয়া আমাৰ পানীখিনি শুহিলে ধুনীয়াকৈ আমাৰ মাংসখিনি ৰেডি হৈ যাব আৰু এতিয়া ধুনীয়াকৈ আমাৰ পানীখিনি শুহি গ'ল আৰু এই আমাৰ মাংস অলৰেডি হৈয়ে গ'ল এই গাইছ আমি ধুনীয়াকৈ এতিয়া আমাৰ খাব কৰিলোঁ ধুনীয়াকৈ মাংস ভাত হৈ গ'ল আজি ভিডিঅ'টো কিমান সমাপ্ত কৰোঁ বাই বাই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব